দৰং ওদালগুৰিৰ সীমান্তৱৰ্তী লালপুলত 126টা গৰুসহ 4খন গাড়ী জব্দ আটক 8জন আটকাধীন 8জনক জেল হাজতলৈ প্ৰেৰণ দৰং ওদালগুৰি সীমান্তৱৰ্তী লালপুলত লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকাৰ অৱস্থাত 4খন গাড়ী ভৰ্তি অবৈধভাৱে গৰু সৰবৰাহ কৰা গাড়ী জব্দ কৰে লালপুল আৰক্ষীয়ে আজি পুৱতি নিশা লালপুল আৰক্ষীৰ এটা টহলদাৰী দলে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰিবলৈ সক্ষম হয় 126টা গৰুসহ 4খন ট্ৰাকৰ সমান্তৰালভাৱে 8জনকৈ গৰু সৰবৰাহকাৰী ব্যক্তিকেইজনৰ নাম ক্ৰমে গাড়ী চালক ছাইদুল্লাহ বেপাৰী আবু ছাহিদ গাড়ী চালক ছাইজুদ্দিন আলিম বেপাৰী হাইবুৰ ৰহমান গাড়ী চালক আব্দুল মালিক বেপাৰী বিল্লাল হুছেইন গাড়ী চালক নাবিন কাৰ্মাকাৰ বেপাৰী আসমত আলী গাড়ী চাৰিখনৰ নম্বৰ হ'ল AS01DD 3188 AS11BC 4053 আৰু AS01KC 3657 আৰু AS01EC 6751 আটকাধীন ব্যক্তিকেইজনক জেল হাজতলৈ প্ৰেৰণ কৰিব বুলি লালপুল আৰক্ষীয়ে জানিবলৈ দিয়ে বৰ্তমান সময়ত লালপুল আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আজি একচুৱেলি মানে ৰাতি আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ আৰু দৰং ডিষ্ট্ৰিক্টৰ যিটো সীমান্ত এলেকা তাত যিটো আউটপোষ্ট আমাৰ লালপুল আউটপোষ্ট তাৰে ইনচাৰ্জ আৰু লগত বাকী সকলো সদস্য জিতুমণি কলিতা তেওঁলোকে সদায় যিটো পেট্ৰলিং কৰি থাকে ঠিক তেনেকৈ পেট্ৰলিং কৰি থকাৰ পাছত আজি পুৱা ৰাতি আনুমানিক 4টামান বজাত চাগে 3:30 4টামান বজাত তেওঁলোকে প্ৰথমতে গাড়ী এখন ডিটেইন কৰে আৰু পলাই যাব চেষ্টা কৰোঁতে গাড়ীখন অলপ চেজ কৰি কিনে পিছত আকৌ ধৰাৰ পিছত দেখিছে তাত কিছুমান গৰু তেওঁলোকে কেৰি কৰি গৈ আছিলে ঠিক তেওঁলোকক ডিটেইন কৰাৰ পিছতে আৰু তেখেতে গম পালে যে আৰু কেইখনমান গাড়ীত গৰু আনি আছে বুলি মানে গম পাওঁতে তেওঁলোকে আকৌ পুনৰ এখন গাড়ী ৰখোৱাৰ পিছত তেওঁলোকে তদন্ত কৰে গাড়ীবিলাকক চাই আৰু চেক কৰি থকা অৱস্থাত মুঠ 4খন ট্ৰাক ডিটেইন কৰে আৰু 4খন ট্ৰাকত সৰ্বমুঠ 126জনী গৰু মানে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু গৰুকেইজনী উদ্ধাৰ কৰাৰ লগতে গাড়ীৰ চালক 4জন আৰু সৰবৰাহকাৰী বুলি আমি বৰ্তমান কৰিছোঁ যে বেপাৰৰ নামত সৰবৰাহ কৰা বুলি আমি মানে অনুমান কৰিছোঁ তেওঁলোককো ডিটেইন কৰা হৈছে এই কেছত ইতিমধ্যে গাড়ীখিনি যিখিনি ক্ৰুৱেলিটি টু এনিমেল এক্ট আমাৰ যিটো সেইটো মতে আমি দেখিছোঁ তেনেকৈ আনিব নালাগিছিলে আৰু প্ৰায় 260 কিলোমিটাৰমান ডিষ্টেঞ্চ তেওঁলোকে গৰু বা জীৱ জন্তুকেইজনক পানী খানা ইত্যাদি যিটো আইনগত ব্যৱস্থা ল'ব লাগে সেইটো লোৱা নাই লগতে গাড়ীত যিকেইটা গাড়ীত আনিছে সেই গাড়ীকেইটা একচুৱেলি পাৰ্মিট নথকা গাড়ী তেনেকুৱা ধৰণৰ লাইভ ষ্টক কেৰি কৰিব নোৱাৰে গতিকে সেই হিচাপতে আমি এতিয়া আইনগত ব্যৱস্থা লৈছোঁ আৰু গৰুকেইজনী গোটেই আমি ইয়াত ইতিমধ্যে যোগাযোগ কৰিছোঁ আমাৰ ওদালগুৰিৰ যি গৌশালা আছে তাতে তেওঁলোকে কেয়াৰ ল'ব আৰু ওপৰৰ মহল আমাৰ DC মহোদয়কো জনোৱা গৈছে ইতিমধ্যে ইনচাৰ্জে ICA নিজে আবুবীয়াকৈ গৰুকেইজনীক পানী আৰু খেৰ ইত্যাদি ব্যৱস্থা কৰিছে যাতে ষ্টাৰভেশ্যনত তেওঁলোকৰ মৃত্যু নহয় গতিকে নিয়া মানে যিখিনি আমি এতিয়া লোকেলি অনুসন্ধান কৰি বৰ্তমানলৈ পাইছোঁ যে তেওঁলোকে লোকেল মাৰ্কেট লখিমপুৰৰ ক'ৰ পৰা কিনি আনিছে বুলি কৈছে আৰু 2এটা গৰুৰ আমি কাগজ দেখিছোঁ কিন্তু বেছিভাগ গৰুৰে কাগজ তেনেকৈ দেখুৱাব পৰা নাই গতিকে আমি জনামতে যিখিনি তেওঁলোকৰ পৰা সোধ পোছ কৰি পাইছোঁ যে গৰুকেইজনী গোটেই তেওঁলোকে স্লটাৰিং পাৰপাছতে লৈ যাই আছে বুলি অনুমান হয় মানে কোনো খেতি বাতি কামৰ কাৰণে বা অন্য তেনেকুৱা দেখা যোৱা নাই গতিকে বৰ্তমান আমি আৰু অনুসন্ধান কৰিবলৈ আছে উক্ত কেছত ধন্যবাদ তেওঁলোকক নিশ্চয় ডিটেইন কৰা হৈছে আৰু পৰৱৰ্তী কালত আমাৰ যিটো আইনগত ব্যৱস্থা লোৱা হ'ব ইতিমধ্যে সৰ্বমুঠ 8জন আছে 4জন গাড়ী চালক আৰু 4জন এই সৰ্বকাৰত মানে জড়িত যিকেইজন ব্যক্তিক আমি পাইছোঁ সেইকেইজনক আমি ডিটেইন কৰিছোঁ নামকেইটা আপুনি পিছত পাই যাব মুঠতে এইটো ইনচাৰ্জৰ আছে আৰু লিগেল ফৰ্মেলিটিজখিনি আমি লৈ আছোঁ ৰোটাৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট